সিদিনা বেলি পৰত পানী অনা নৈৰে গাটোত জোকে ধৰিছিল তোমাৰ ভৰি কলা ফুলত চিঞৰ মাৰি ধৰিছিলা মোৰেনো হাতত চিঞৰ মাৰি ধৰিছিলা মোৰেনো হাতত তেতিয়া কেনে লাগিছিল জানানে বাৰু বহাগলে বাট কি জানি নাচামে আৰু বহাগলে বাট কি জানি নাচামে আৰু কালে বাট নাচাও ফুচুকা মানুহ যদি লাগ কমাদাৰ তো বেনটো গ'লেই যেন পাইছো মই নাই যোৱা মানে নাই যোৱা গানটো গালে যেন কিবা এটা ফিলিংছ লাগি আহে বুকুবা গম পাইছে মানে ফিলিংছ কিহৰ ফিলিংছ জাগি উঠেও তো গানটো গালে জানো কিয় গম নাপাওঁ মাদাৰ কিন্তু গানটো গালে মানুহজনলৈ দেখোন বৰকে মনত পৰি যায় একেবাৰে হা হেও তোৰ বেনটো গ'ল নে আছে হেই আছেও মাদাৰ আছে এইটো বেনডাল আছে তেতিয়াহ'লে কি বলকীয়া আছে অথনিৰ পৰা গম পাইছ নাই তই নাজানো কিন্তু গানটো গালে একেবাৰে ৰোমাণ্টিক যেন হৈ যাওঁ মাদাৰ গম পাইছনে পৰহি দিনা নগেনৰ জীয়েকে জাকৈ মাৰি থাকোঁতে জোকডাল লাগোঁতে যে আহি পেলাই হাতখনত যে খামুচ মাৰি ধৰিছোঁ অ' মাই মই কৈছোঁ অ' মাই আৰু সেইদিনাই মই একেবাৰে জীৱন সংগীজনী পায়ে গ'লো আৰু গম পাইছেনে বাৰু মায়ে অ' তই সেইটো কাৰণে মানে পৰহিয়া পৰা এইডাল গানকে ষ্টেটটো ফালিয়ে আছ এতিয়াহে মই কেছ গম পাইছোঁ ভাবি আছোঁ বুজিছা মায়ে চিঠি এখন লিখিব লাগিব তাইলৈ লিখ মই পাৱাৰ চাই এটা আনি দিম নেকি অ' পাৱাৰ চাই কেলে আকৌ কিয় তোৰ চিঠিখন আকৌ পাৱাৰ চাইটোত দিহে পঠাব লাগিব ভাল কথা ভাবিছা কিন্তু দেই তুমি মায়ে হেৰি কৰোঁ নেকি বাপেৰকে সিহঁতৰ ঘৰলৈ পঠাই দিওঁ নেকি নগেনহঁতৰ ঘৰলৈকে কিয় কাৰণে মায়ে দুইটাই বিয়াখন একেবাৰে ঠিক কৰি থৈ আহক বাপে এতিয়াই নাপানো নেকি দুদিনমান লাহে পাতিলেও হ'ল নেকি ইমান লৰালৈনো কেলেই কৰিব লাগে ফুলেচক লওক এদিনো কৰাই নাই আজি কৰিবলৈ যামহে ফুলে চুৰিয়ে চাগে ৰৈয়ে আছে মোলৈ এতিয়া দেওবাৰ যে তাইও স্কুল বন্ধ ময়ো স্কুল বন্ধ সেইকাৰণে 4টা বজাত ভাটিবেলা আহিম বুলি কৈছিলোঁ তাইক পিটিছে কিয় চালা কুকুৰ পঢ়া শুনা ধান্দা নাই জহনি যোৱা পঢ়িব লাগে সি প্ৰেমৰ ধান্দা মাৰিছে এতিয়া কুকুৰ ৰাতিপুৱা স্কুললৈ যাবলৈ গৰম ভাত খুৱাই প্ৰথম চালা একে গৰম ভাত খুৱাই পঠাইছিলোঁ স্কুলত এয়া শিকিছোঁ স্কুলত গৈ ৰহটো মাষ্টৰক মই কাইলৈ লগাই আছোঁ গৈ চব কৰি মেঘৰ কথা ঘৰতে কৈছোঁ আকৌ স্কুললৈ কেলৈ নিবগৈ লাগে বাৰু কচোন চব একদম মনে থাক এটা কথা নকবি তই ঘৰৰ পৰা ওলাই যাচোন বাহিৰলৈ তোক মই চাওঁ ঠেং ভাঙি থ'ম তাতে তই আজিৰ পৰা খোৱা বোৱা চব বন্ধটো অলপ পঢ়িব লাগে পঢ়া শুনা বয়সত এতিয়া ক্লাছ 4ৰ্থ শ্ৰেণী পাইছেগৈ সেই তাৰ সিহঁতকে প্ৰেমৰ ধান্দা দেখিছা নাই যি লিলি নাই বা অ'ৰা শুনিছানে অ'ৰা ফুচুকা বাপেক এফালে আছোন চল সোনকালে আহে বেগেতে আহিছেনে নাহা কেলে সোনকালে ইয়াৰ কিবা এটা হৈছে আহাচোন ইয়াত প্ৰেমৰ ভূতে পাইছে বেগি আহে এফালে কি হ'লনো ফুচুকা বাপকে ইমান যোৱাযোৰকে মাতিছে যে কাৰণটো কি মই ভাবিছিলোঁ আকৌ বজাৰৰ পৰা আহোঁগৈ ছাতিটোকে লৈ যাওঁ ইমান ৰ'দ পাই ওলাবই নোৱাৰি একেবাৰে ফুচুকা কি হ'ল এডাল ঠেনঠেনাই আছে যে কিয় সোধক আপোনাৰ পিতেৰকে সোধকচোন কিনো আছে এনে ঠেনঠেনোৱা কি হৈছে তোৰ ঠেনঠেনাই আছে যে কিয় নকওঁ এতিয়া কি হৈছে আপোনাৰ পুতেক নগেনৰ জীয়েকৰ প্ৰেমত পৰিছে হা এইবোৰ কি কৈছে আকৌ ফুচুকা মাক নহয় দেউতা মায়ে মিছাই কৈছে এনেই গৈ আছে মায়ে গম পাইছেনে দেউতা চালা এটা কথা নকবি চব চালা পঢ়া শুনা ধান্দা নাই 4ৰ্থ শ্ৰেণীতে সি প্ৰেমত পৰিবলৈ লৈছে গৰু চব ইচব পঢ়া শুনাত ধান্দা নাই সেয়া কৰিবলৈ স্কুললৈ গৈছিল পঢ়িব লাগে পঢ়া শুনা বয়সত সি নগেনৰ জীয়েকৰ প্ৰেমত পৰিছেগৈ চালা কাইলৈতো মই স্কুললৈ গৈ আছোঁ মাষ্টৰক লগাই থৈ আহিমগৈ দিয়ক তোকে চাবি ভালকৈ কাইলৈ ইয়াৰ লগতে যাব স্কুললৈ গৈ পেলাই হেড ছাৰক লগাই থৈ আহিব ইয়াৰ কথা চব কথা কৈ থৈ আহিব তাক কাইলৈ নালাগে যাব স্কুললৈ দেউতাক আজি পিটিলে দেখোন চবে কাইলৈ আকৌ স্কুলত চবৰ আগতে পিটিব লাষ্ট পাম মই দিয়ক তোক বিয়াহে ভালটো বেছি হৈ গৈ আছে দিনক দিনে নিপিটোতে কথাটোতে এনেকৈ পিটে নেকি নাখাওঁৱে আজি মই ভাত চব একোৱে নাখাওঁ আজি শুই থাকিম আপুনি এনেকৈ